নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলিছ ব্লগলৈ স্বাগতম। আজি পুনৰ এটা চিকেন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। একচুৱেলি এইটো বৰমাই মাতিছিলে মোক মাংস অলপ বনাই দিবা বুলি, তো বৰমাহঁতৰ ঘৰত বনাই আছোঁ। এয়া 2-2.5 কেজিমানৰ মাংস লৈ লৈছোঁ। বৰ্তাই ৰাতিপুৱাৰে পৰা মেৰিনেট কৰি ৰাখিছে মছলাৰ সৈতে। তো মেৰিনেট কৰি ৰাখিলে খুব ভাল হয় খাবৰ কাৰণেও। এয়া মই মছলাখিনি ভালদৰে ভাজি ল'লোঁ প্ৰথমে, তেল মছলাৰ পৰা নোলোৱালৈকে। তাৰপিছতে মাংসখিনি দিলোঁ, ভালকৈ লৰালোঁ। তাৰ অলপ পিছত অকণমান কাৰণে ঢাকি দিলোঁ। বেছিকৈ ঢাকিলে মাংসখিনি বেছিকৈ সিজি যাব আৰু খাবলৈ ইমান ভাল নালাগিব। গতিকে মই এতিয়া ঢাকনিখন আঁতৰাই দিম। আৰু এয়া লাহেকৈ মাংসৰ পৰা পানী এৰিব ধৰিছে আৰু গোটেই পানীখিনি শুকুৱাই ল'ম। তাৰপিছতে এয়া মই পানী দি দিছোঁ, যিহেতুকে চিকেন কাৰী বনাম। এয়া জোখমতে পানী দি দিছোঁ। আৰু মই ইয়াত কি মছলা ব্যৱহাৰ কৰিছোঁ কৈছোঁৱেই, ডিছক্ৰিপশ্যন বক্সত ভালদৰে দি দিম। এতিয়া খুব ধুনীয়াকৈ উতলিব ধৰিছে আৰু মই ইয়াৰ ছাইডত মটৰ গাজৰবিলাক ৰেডি কৰিছোঁ ফ্ৰাইড ৰাইচৰ কাৰণে। এনেকৈ মাংসৰ কাৰী বনালে আপোনাৰ খুব ভাল লাগে ফ্ৰাইড ৰাইচ বা পোলাওৰ লগত খাবৰ কাৰণে। আৰু লাষ্ট মই গৰম মছলা দি দিছোঁ। গৰম মছলাৰ গোন্ধটো খুব ভাল লাগে মাংসত। আৰু বৰ্তাই ক'লে অলপ কষ্টুৰি মেথি দি দিবলৈ, কষ্টুৰি মেথিও মই দি দিছোঁ। লাহেকৈ মাংস হৈ আহিছে আৰু প্ৰায়। এয়া মই গেছ অফ কৰিম এতিয়া। লাষ্ট বাটাৰ 2 চামুচ গোন্ধৰ কাৰণে দিম। একচুৱেলি বাটাৰ নাছিলে, গতিকে মই ঘিয়ে দি দিছোঁ 2 চামুচ। তো বাটাৰ বেছি পাৰফেক্ট হয়। আৰু এয়া চাউল লৈ লৈছোঁ, ফ্ৰাইড ৰাইচৰ কাৰণে ৰেডি কৰিছোঁ। আৰু এয়া মই তেলত ৰিফাইন দিছিলোঁ, তাৰপিছতে ইলাচি লং এইখিনি দি ধুনীয়াকৈ আপোনাৰ অলপ তেলত ফুটাই ল'লোঁ। তাৰপিছত এইবিলাক চব্জিখিনি অলপকৈ ভাজিলোঁ। তাৰপিছত এতিয়া লাহেকৈ মই চাউলখিনি দি ভাজিম। অকণমান সময় ভজাৰ পিছত লগতে মই কাজু কিচমিচবিলাকো দি দিলোঁ। আৰু জোখমতে পানী দি দিছোঁ। এটা চিটি মাৰিলে হ'ব, নহ'লে বেছি ঢিলা হৈ যাব ভাতখিনি। এই ৰেচিপিটো বাৰু দিম বেলেগকৈ। আচল মই কেনেকুৱাকৈ বনাইছোঁ, এই পদ্ধতিৰে খাই কেনেকুৱা লাগিব তাকে চাব আৰু আপোনালোকে। এয়া লাষ্ট চিটি মাৰিছোঁ। তো আজি ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই।